Hello everyone, আজি ওলাইছো ধনচিৰি বৰগছ ৰিজৰ্টলে। ইয়াৰ লগত মা দেউতা লৈ গৈছো কাৰণ পিতৃ মাতৃৰ বন্দনাৰ কাৰণে যেহেতু ঘৰত আছো ভাবিছো মা দেউতাকো এইকেইদিন অলপ টাইম দিও আৰু সন্ধিয়া সময়ত এনেকৈ গৈ ভাল লাগে ন মানে। আৰু এয়া হ'ল এখন ধনচিৰি দলং। ধনচিৰি নদীৰ ওচৰতে ইণ্ডিয়ান পেট্ৰল পাম্পটোৰ ওচৰতে এই ৰিজৰ্টখন আছে। আৰু এইটো হ'ল পেট্ৰল পাম্প আৰু তাৰ কাষতে এইখন বৰগছ ৰিজৰ্ট। ইমান ধুনীয়াকৈ ডেকোৰেশ্যন কৰি থৈছে চাওকচোন ফ্ৰণ্টটো। আৰু এই সন্ধিয়া টাইমত ফুৰি ভালো লাগে, মানে পৰিৱেশটো খুব শান্ত। আৰু এতিয়া আমি সোমাই গৈছোঁ। ইয়াৰ কাষতে এখন গ্ৰচাৰী শ্বপো আছে। ইয়াত আপোনালোকে যদি কিবা কিনিব বিচাৰে কিনিব পাৰিব। আৰু একুৰিয়ামটো চাওকচোন ইমান ধুনীয়া লাগিছে, ইমান ডাঙৰ, বহুত ডাঙৰ আচলতে। ইয়াত দুখন ৰেষ্টুৰেণ্ট আছে নেকি, আৰু ইয়াত স্পাও আছে, পাৰ্লাৰো আছে, ছুইমিং পুলো আছে, বহুত কিবা কিবি আছে। গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু সোমাওঁতেই সন্মুখতে টৌ এটাত ইমান ধুনীয়াকৈ ফ্ৰেছ ফ্লাৱাৰ পাতেৰে বৰ ধুনীয়াকৈ ডেকোৰেশ্যন কৰি থৈছে। আৰু ডাইনিং হলটো চাওকচোন বহুত ডাঙৰ ইয়াত। ইয়াতে কবি ধুন্তি তুলিব লাগিছিলে। ইয়াত বহিবা দেই। বহুত ডাঙৰ। আৰু খাই বৈ হোৱাৰ পাছত এয়া আমি ওলাই আহিছোঁ। এতিয়া আৰু ঘৰলৈ যাম, আৰু ৰাতিও হ'ল বহুত। আৰু ইয়াৰ সন্মুখতে এখন চিলিং ষ্টেচন নিউ ৰেষ্টুৰেণ্ট এখন খুলিছে, এইখনো ধুনীয়া, ইয়াতো যাব পাৰে আপোনালোক। আৰু
আৰু এতিয়া আমি ঘৰলৈ গৈ আছোঁ যদি মোৰ ভিডিঅ'টো চাই ভাল পায় লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ বাই বাই